Hey to welcome to my channel Thoughts Blog. আজি মানে মই বহুত দিনৰ মূৰত মানে এটা লং ভিডিঅ' বনাব লৈছোঁ আৰু যোনে মানে মোৰ যোৱা মিনি ব্লগকেইটা চাইছে তো গম পাইছে যে আজি মানে কিহৰ কাৰণে ভিডিঅ' বনাব লৈছোঁ মানে যোৱা মানে 19 মে'ত আমাৰ ইয়াতো ফাংচন হ'ব লগা আছিল মইতো মিনি ব্লগত কৈছিলোঁ তে সেই ফাংচনখন মানে হ'ব নোৱাৰিলে ধুমুহা বৰষুণৰ কাৰণে আৰু সেই ফাংচনৰ অনুষ্ঠানখন মানে আজি পাতো হ'ব তে ডাইৰেক্টলি মই যাই লওঁ ফাংচনত আৰু মোৰ লগত মানে বৰ্তমান কোনো লগ নাই মানে চব গৈছে আৰু এতিয়া প্ৰায় মানে 11টামান টাইম 11টামান বাজিছে আৰু তে মই যাই লওঁ এইখিনিত যে মানে অকলে যাম বাকী তাৰ পৰা ফোন কৰি কিনে লগকেইটাক মাতি লওঁ চাই পেলাই মই হাইস্কুল আৰু মই যে কৈছিলোঁ আপোনালোকক যে ফোন কৰি কিনে মানে লগকেইটাক মাতিম লগটো মোৰ ক'ব গ'লে বহুত কেইটা আছে মানে ই মোৰ চবত কৰি ভাল লগ বুলি ক'ব পাৰে ভিডিঅ' চিডিঅ'ত মানে মোক হেল্প কৰে বা ছাপৰ্ট কৰে আৰু মানে বাকীবিলাক যে আছে চব মানে ভাইৰাছ আৰু ই আৰু মই মানে ভিডিঅ'বোৰ বনাই থাকিম আপোনালোকে সেই লাষ্টলৈকে চাই থাকিব বাকী আমাৰ দুজনকে ছাপৰ্ট কৰিব আৰু আমি দুটা মানে মিলি কিনে এটা ভাল কণ্টেণ্ট আনিম অসমত বুলি ভাবি আছোঁ গাইছ আৰু আপোনালোকে ছাপৰ্ট কৰিব আৰু গাইছ জন্দিছ ভাই আৰু মোৰো এটা চেনেল আছে নিশ্চয় বুলি ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ আৰু এনেকুৱা একেলগে ফাংচনৰ কাৰণে ফাংচনটো আমাৰ স্কুলতে হৈছে S.B.S.K.R.HS স্কুল আৰু এইফালে মানে ধুনীয়াকৈ মানে বহুতখিনি মানুহ হৈছে ফাংচনখন মানে ৰাকেশ ৰেন্দা নাহে ইমান মানুহ ৰাকেশ ৰেন্দাটো আহিব আছে এতিয়া আৰু কিমান মানুহ হ'ব মানে মই কি কওঁ এনেকুৱা আহিলোঁ মানে আমি হাজো আছে কেতিয়াবা মানে ষ্টুডিয়ামত বাকী চব মানুহ মানে ষ্টুডিয়ামৰ বাহিৰত মানে ফাংচন যাই আছে আৰু আমি মানে অকণমান টাইম মানে ভিতৰতে আছোঁ ষ্টুডিয়ামৰ ৰাকেশ ৰেন্দা আহাক লাগি আৰু সেইফালে মানে এজন মানে বাইদেউ ধুনীয়া কৰি মানে গান গাইছে আপোনালোক মানে অকণমান ওচৰৰ মানে বাইদেউজনৰ তো তাৰ পৰা আহিলোঁ অকণমান ষ্টেজৰ ওচৰত আৰু বাইদেউজনীৰ মানে গান শুনি বহুতখিনি ভাল লাগিছে মানুহবোৰে মানে ধুনীয়া কৰি নাচ গান মানে গাই আছে লগে লগে আৰু মানুহ কিন্তু ভালেখিনিও হৈছে এইফালে মানে মানুহ সেইফালে মানুহ ষ্টেডিয়ামৰ ভিতৰতে মানুহ আজি ফাংচনত মানে দেখাক চাই ভালে লাগিব লাগিছে চাই কিনে মানে এটা অদ্ভুত প্ৰাণী লগ পালোঁ এক মানে দেখাত মানে মোতকৈ সৰু হ'ব এই মানে মোতকৈ বয়সত ডাঙৰ এক দাদা বুলি ক'ব লাগিব বাকী দাদা খবৰ পাতি নাই মানে আপি চাপি চাই আছে নে নাই 5টাতো লাইনত আছই আৰু এতিয়া চাইছে নে ফাংচন আছে আৰু এইবিলাক চব মানে মোৰ দোষ আৰু মানে ডিগ্ৰী আৰু ইয়াৰ কথা কি ক'ম আৰু ইয়াত মানে 5টামান আপি আছে ইয়াৰ যদি 5টা আপি আছে আমি মানে ইয়াত জিন্দা থাকি লাভেই নাই আৰু ইয়াৰ কথাটো নুশুনি একদম মিছা কথা কৈছে খুলি চিংগল সিংগল মেন এনেকুৱা মানে এটা মানে অদ্ভুত বস্তু দেখা পালোঁ মানে বেটাৰী গাড়ীত বেচিছে মিঠা পান আৰু সেইফালে মানে টেম্পুত বেচিছে চিপছ ঠাণ্ডা পানী বটল চটল কিবা কিবি মানে আৰু মানে কি যে দেখা পাম কি যে হ'ব ন মানে কি যুগ আহি গ'ল আৰু গাইছ তাৰ পৰা মানে আমি ডাইৰেক্ট মানে আহি গ'লোঁ নিচান বাহিৰে মই অলপ মানে পাহামালা পিনে আহি গ'লোঁ মানে মই এটা বস্তু মানে মই আপোনালোকক ক'ব বিচাৰিছোঁ মানে বেলেগৰ কথাটো গম নাপাওঁ মই মানে ইমান এটা এক্সাইটেড হোৱা নাই মানে ৰাকেশ ৰেন্দাক চাৱাৰ কাৰণে যিহেতুকে মানে ৰাকেশ ৰেন্দা আমাৰ হাজোত 10 বাৰ মানে ওপৰ আহি গৈছে মানে মণিকত উৎসৱতো বহুত আহিছে বহুত ফাংচন চাইছোঁ এতিয়া জুবিন দা হ'লে মানে বেলেগ কথা আছিল কাৰণ জুবিন দাৰ কাৰণে অকল মই নহয় আমাৰ গোটেই মানে অসমবাসীয়ে জুবিন দাৰ কাৰণে পাগল আৰু জুবিন দা মানে ফাংচন হওক বা আমাৰ মিউজিক ইণ্ডাষ্ট্ৰি হওক জয় সদায় কিং আৰু সদায় মানে কিং হৈ থাকিব আৰু জুবিন দাৰ দৰে কোনো নেক্সট টাইম ওলাব নোৱাৰিলে এইটো মানে মই লিখি দিব পাৰোঁ আৰু যিটোৱে মানে গৰম দিছে তাতোতো মানে বহুত হাল্লা সেইকাৰণে মানে এটা মানে আমি ঠাণ্ডাকে লৈ ল'লোঁ আৰু যিহেতু মানে বেলেগ খাব মন নাই এতিয়া এটা ঠাণ্ডা খাই কিনে এতিয়া আৰু অপেক্ষা ৰাকেশ ৰেন্দা লৈ ফাংচন নহওঁতে মানে এইপিনে মানে ডেন্স আৰম্ভ হ'ল মানে ভাইৰাছবিলাক গোটাই গ'লে লগ লাগিছে চব ভাইৰাছ আৰু মানে হিমাংশু ভাই বেয়া মাৰিছে তাক ডেন্স কৰে মানে ভাইৰাছ মানে চব ভাইৰাছ লগ হৈ গৈছে আমি ৰাকেশ ৰেন্দাক ৰখিছোঁ আৰু অকল মই নাই মোৰ লগত মানে আমাৰ ভাইতো আছে কিন্তু এতিয়ালৈকে মানে ৰাকেশ ৰেন্দা আহি মানে এতিয়া 1টা বাজিল আৰু বা কেইটামান বাজে ঠিক নাই আৰু কেতিয়াবা আহে ৰাকেশ ৰেন্দা আৰু এইফালে মানে চব গেমত বিজি মেছেজ কৰাত বিজি চব মানে বিজি আৰু কেইটা বাজে ঠিক নাই ৰাকেশ ৰেন্দা আহি পাওঁতে ফাইনেলি এইফালে ৰাকেশ ৰেন্দা সকলো মানে কমিটিৰ মানুহ আহি মানে অকণমান আগবাঢ়ি নিব আহিছে তো এতিয়াৰ ফাংচন চোৱাৰে কথা
হৈছে সেইটো মানে মোৰ বহুত ভাল লগা কথা হৈছে বুলি মই নিজকে নিজে ক'ব পাৰোঁ কাৰণ যিহেতুকে মানে আৰু তাৰিখ লৈ কিনে মানে বেলেগ তাৰিখ লৈ হৈছিল তথাপিও ইমান মানুহ হৈছে মানে ভাল লাগিছে আৰু এইফালে দেখিলোঁ যে মানে সকলোৱে ডেন্স কৰি আছে আৰু এই স্কিলটো কিন্তু গাইজ মোৰ তাত নাই ডেন্স কৰাৰ স্কিলটো নাই বাকী মোৰ লগৰবোৰে মানে সকলোৱে তাত ডেন্স কৰি আছে আৰু ৰাকেশ ৰিয়ানৰ মানে এইটো লাষ্ট গান আৰু এইটো গীত গোৱাৰ পিছত ৰাকেশ ৰিয়ান মানে ডাইৰেক্ট যাব ঘৰলৈ এনেকৈ ৰাকেশ ৰিয়ানৰ গান গোৱা হ'ল তে ৰাকেশ ৰিয়ানকো দিলোঁ বাই বাই আৰু সকলো মানুহবোৰে ঘৰলৈ যাই আছে এতিয়া ময়ো এতিয়া আৰু ঘৰলৈকে যাই থাকোঁ তেনেকৈ আহি পালোঁ ঘৰ ইনচেন বাই আকৌ বেয়া চেয়া নাপাব আৰু বাই বাই দিলোঁ বাই বাই নাই নাই তো গাইছ এতিয়া আহি পালোঁ ঘৰ আৰু যিহেতুকে মানে এতিয়া 3টা বাজিছে এতিয়া অলপ টাইম মই টোপনি মাৰিলোঁ আপোনালোকক কালি ৰাতিপুৱাই লগ পাইছোঁ গাইছ টোপনিৰ পৰা উঠিলোঁ অলপ আগত আৰু উঠি কিনে গা চা ধুই মুখ চুখ ধুই অলপ মানে ভাত পানী খাই ল'লোঁ এতিয়া ভিডিঅ'টো চাই যদি ভাল লাগে লাইক এটা কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিওঁ আৰু মোৰ ছাবস্ক্ৰাইব 500 হ'ব আপোনালোকে যদি এনেকৈ মোক সদায় ছাপোৰ্ট কৰি যোৱা তেতিয়া আজিলৈকে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ বাই বাই